श्रीरामपुर देशबंधु क्लाब और बिरंगनानि जथाय बानजायनायाव आहार बासा और केन्सार बेरामनि सायाव सांग्रांथियारि मेल जालाङो। देशबंधु क्लाबनि नब्लाङाव जानाय बे सांग्रांथि मेलाव गाहाय आलासि महरै क'क्राझारनि बेसरगावआव थानाय क'क्राझार केन्सार केयार सेन्टारनि केन्सार बेरामनि रोंग'सा डाक्टर वासिम आक्तार बारी आरो बरपेटा केन्सार केयार सेन्टारनि केन्सार बेरामनि रोंग'सा डाक्टर नवज्योति आलुवालियाआ बाहागो लानानै केन्सार बेरामनि जानाय लैखोन आरो बेखौ होबथानाय राहानि सोमोन्दै गुवारै फोरमायथियो। मख'नो गोनांदि रबिबारखालि जालांनाय सांग्रांथि मेलखौ दैदेनदोंमोन बिरंगनानि आफादगिरि मृणालिनी डेका कलिताया। আপোনাৰ ঘৰত ডাঙৰ আইনা আছে ন? ঠিক আছে, ডাঙৰ আইনা সন্মুখত আপুনি খালি কঁকালত হাতি এনেকৈ থিয় হ'ব লাগে। প্ৰথমতে আপুনি কেনেকৈ ডিসাইড কৰিব যে কেতিয়া আমি স্তন পৰীক্ষা কৰিব লাগে? আপোনাৰ মাহেকীয়া আৰম্ভ হোৱাৰ 5 নহলে 10 দিন পিছত। যদি মাহেকীয়া আপোনাৰ সবত 1 তাৰিখ হৈছে তেতিয়াহ'লে আপুনি 10 তাৰিখ নহলে 11 তাৰিখ আপুনি স্তন পৰীক্ষা কৰিব লাগে। ঠিক আছে, নিজে ডেটটো নিজে ফিক্স কৰিব, নিজৰ ডেট কেতিয়া কৰিব আপুনি, বাট মাহে মাহে কৰিব। যেনেকে প্ৰত্যেক মাহ 10 তাৰিখ কৰি যেনেকে এক মাহ আপুনি 10 তাৰিখ কৰি আছে তো নেক্সট মাহ আৰু 10 তাৰিখ আপুনি আকৌ কৰিব লাগিব পৰীক্ষা। ঠিক আছে, খালি যদি শিশু গাখীৰ স্তনপান কৰি আছে নহলে যদি প্ৰেগনেন্সি হৈ আছে তেতিয়া আপুনি পৰীক্ষা কৰিব নোৱাৰে। কিহৰ কাৰণে? প্ৰেগনেন্সি হৈ থাকোতে আৰু আপোনাৰ গাখীৰ খুৱাই থাকোতে যদি আপুনি টিভি চাই নহয় নিজৰ স্তনটো আপোনাৰ এনে বিষাব, আপুনি ভাবিব যে হ'ল মোৰ কেন্সাৰ। ঠিক আছে, এই কাৰণে প্ৰেগনেন্সি আৰু স্তনপান কৰি থাকোতে আমি স্তন পৰীক্ষা কৰিব নালাগে আৰু মাহেকীয়া হৈ থাকোতে কৰিব নালাগে। মাহেকীয়া আৰম্ভ হোৱা 10 দিন পিছত কৰিব লাগে। ঠিক আছে, মাহেকীয়া হিচাপত আপোনাৰ নিজৰ ডেটটো নিজে ফিক্স কৰিব আৰু যাৰ মাহেকীয়া বন্ধ হৈ গৈছে এনেকুৱা মহিলা যেতিয়া কৰিব পাৰে, বাট মাহত এবাৰেই কৰিব লাগে। ঠিক আছে, এতিয়া প্ৰথমতে এটা ডাঙৰ আইনা চাই ওপৰত একো নিপিন্ধাকে এনেকে কঁকালত হাতি থিয় হ'ব। ঠিক আছে, থিয় হয় আৰু এনেকুৱা জেগাত থিয় হ'ব যে আপুনি ভালকে পোহৰ ভালকে থাকে, যে স্তনটো ভালকে দেখা পায় আইনাৰ সন্মুখত। ঠিক আছে, স্তনৰ ব্ৰেষ্টটো স্তনটো চাব, আপোনাৰ দুটা স্তন আকাৰ একেই হয়, সাইজটো একেই হৈ আছে নাই, শেপটো একেই হয়, আকাৰটো একেই আছে নাই। যদি দেখাত আপুনি গম নাপায় তেতিয়াহ'লে অলপমান আগফালে এনেকে বেণ্ড হৈ যাব। ঠিক আছে, বেণ্ড হ'লে কি হ'ব, যোনটো স্তন আপোনাৰ বেছি ডাঙৰ হৈ আছে এইটো বেছি হৈ গ'লে কি যাব আৰু যোনটো সৰু হৈ আছে এইটো এটা ওপৰত অলপমান ওপৰত থাকিব। ঠিক আছে, তেতিয়া গম পাব কোনটো সৰু ডাঙৰ হৈ আছে যদি আছে। যদি দুটা স্তন সমান হৈ আছে বেণ্ড কৰোঁতে মানে আপোনাৰ স্তনটো ঠিকে আছে। ঠিক আছে, তাৰপিছত আপুনি চাব স্তনৰ ছাল কেনেকুৱা হৈ আছে। ক'ৰবাত ছালটো ভিতৰ ফালে সোমাই গৈছে নেকি, ক'ৰবাত ছালটো দাঁত নিচিনা হৈ গৈছে, কমলাৰ বাকলি নিচিনা হৈ গৈছে নেকি, দেখা পাব ভাল পোহৰ থাকিলে। তাৰপিছত কি কৰিব, আঙুলি দি নিপলটো চেপি চাব, এবাৰ সিধা কৰি চেপিব, এবাৰ বেকা কৰি চেপিব। তেতিয়া চাব যে কিবা পনীয়া বস্তু নহলে কিবা তেজৰ নিচিনা বস্তু ওলাই আছে নাই। ঠিক আছে, ইমান কৰিলে আপুনি আইনাৰ সন্মুখত। তাৰপিছত নাই তো এনেকে প্ৰত্যেক মাহ আমি নিজৰ স্তন পৰীক্ষা কৰিব লাগে। ঠিক আছে, কিবা সুধিব লগা? আচ্ছা, কিছুমানৰ আৰু এটা কথা, কিছুমানৰ এটা স্তন এনেই ডাঙৰ থাকে। যদি মই ৰাইট হেণ্ডটো বেছি ইউজ কৰোঁ তেতিয়াহ'লে মোৰ ৰাইট চাইডৰ স্তনটো অলপমান ডাঙৰ থাকে লেফ্ট চাইড। যদি এই আপোনাৰ যে এটাৰ পৰা দুটা চেল আৰু বাঢ়ি আছে আৰু নতুন চেল বনি আছে, এইটো প্ৰক্ৰিয়াটো যেতিয়া ডিষ্টাৰ্ব হৈ যায় তেতিয়া মানে কেঞ্চাৰ হোৱাৰ চান্স থাকে। তেতিয়া কি হ'ব, আপোনাৰ ক'ৰবাত টেমুনা ওলাই যাব, ক'ৰবাত ঘাঁ হৈ যাব, এইবিলাক মানে কিছুমান লক্ষণ। ঠিক আছে, আজি আপোনাৰ সজাগতা যে সভা মই আজি কৰিব আহিছোঁ এইটো আপোনাৰ স্তন কেঞ্চাৰৰ ওপৰত। এইটো কিহৰ কাৰণে, অক্টোবৰ মাহটো আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ এৱেৰনেছ মান্থ বুলি গোটেই আপোনাৰ ৱৰ্ল্ডত মানে এইটো চেলিব্ৰেট কৰা হয়। সো এইটো হিচাপত আজি মই আপোনাক খালি স্তন কেঞ্চাৰ আৰু কিছুমান কথা জোৰাইমুখৰ কেঞ্চাৰৰ ওপৰত ক'ব বিচাৰিম। প্ৰথম স্তন কেঞ্চাৰ। স্তন কেঞ্চাৰ হ'লে কিছুমান আপোনাৰ কাৰণ থাকে, কি কাৰণৰ কাৰণে মানে স্তন কেঞ্চাৰ হয়। মহিলাগৰাকীৰ মাজত বেছিভাগ আপোনাৰ স্তন কেঞ্চাৰ আৰু জোৰাইমুখৰ কেঞ্চাৰ হয় আৰু লগতে আপোনাৰ মুখৰ কেঞ্চাৰো হয়, বাট বেছিভাগ মহিলাগৰাকীৰ আপোনাৰ স্তন কেঞ্চাৰ জোৰাইমুখৰ কেঞ্চাৰ বেছি হয়। সো স্তন কেঞ্চাৰ হ'লে কিছুমান কাৰণ থাকে, কি কাৰণ কাৰণে স্তন কেঞ্চাৰ হয়। চবতকৈ আগতে যদি কোনোবা মহিলাগৰাকী বহুত শকত হয়, শকত হলে কি হ'ব, আমাৰ
চৰ্বি বেছি হ'ব চৰ্বি বেছি হ'লে কি হ'ব আমাৰ স্তনত কিছুমান তেজৰ নলীবিলাক থাকে চৰ্বি বেছি হ'লে তেজৰ নলীবিলাক কি চেপা খাব